हेलो दोस्तों, आज मैं आपलोगों कारण এটা নতুন ভিডিও লৈ আহিছো। মানে নতুন জাদু। আজি মই আপোনালোকক দেখুৱাম মোৰ জাদুৰ আৰু এটা নতুন কৌশল যে জাদুৰ দ্বাৰা ব্লেড কেনেকৈ বনোৱা হয়। মই কাগজৰ পৰা ব্লেড বনাম। হয়তো ব্লেড কোম্পানীবিলাকে বেলেগ 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 কিবা কিবি বস্তুৰ পৰা ব্লেড বনায় আৰু মই আজি আপোনালোকক জাদুৰ ব্লেড বনাই দেখুৱাম, কাগজৰ পৰা ব্লেড বনাই দেখুৱাম। আৰু যি ব্লেডে আপোনালোকে দাড়ি কাটিব, চুলি কাটিব, কাপোৰ কাটিব, বিভিন্ন ধৰণৰ বস্তু কাটিব পাৰিব, তেনেকুৱা অৰিজিনেল ব্লেড, দামী ব্ৰেণ্ডৰ ব্লেড মই আপোনালোকক আজি উপহাৰ হিচাপে দিম বুলি আগবাঢ়ি আহিছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন হৈ থাকে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু কাষত থকা বেল আইকনটো দবাই দিব, লগতে লাইক আৰু শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। গতিকে গাইজ পলম নকৰোঁ, এতিয়া আমি যাদুৰ মাজলৈ আহোঁ। মই যাদুটো আৰম্ভ কৰোঁ। ভাল লাগিলে নিশ্চয় লাইক এটা পাম বুলি আশা ৰাখিছোঁ। তো এতিয়া মই যাদুটো আৰম্ভ কৰিছোঁ। এয়া মোৰ হাতত দেখিছে কাগজ, এয়া উকা কাগজ মানে বগা কাগজ। এই কাগজ খাই কাগজৰ দ্বাৰা মই কেনেকৈ ব্লেড বনাম, আৰু ব্লেডৰ ফেক্টৰী হ'ল মোৰ এই পেটটো। মোৰ পেটৰ পৰা হেজাৰ হেজাৰ ব্লেড আপোনালোকৰ কাৰণে আজি উপহাৰ হিচাপে আগবঢ়াম। মোৰ পেটত কিমান হেজাৰ ব্লেড আছে মই নিজে ক'ব পৰা নাই। মই ভাত খাব নোৱাৰোঁ, সেইকাৰণে ব্লেডৰ যিটো ভাণ্ডাৰ, ব্লেডেদি মানে মোৰ পেটটো ভৰ্তি হৈ আছে। তো যিয়ে নহওক গাইজ, এতিয়া চাওক কেনেকৈ মই কাগজ খাম। बहुत टेस्टी। তো গাইজ আপোনালোকে দেখিলে মোৰ পেটৰ পৰা মই ব্লেড উলিয়াইছোঁ। এয়া ব্লেড সঁচা ব্লেড নে মিছা ব্লেড আপোনালোকে চাই ল'ব পাৰে। আৰু বহুত উলিয়াব পাৰোঁ, কিন্তু সময় কম, সময়ৰ অভাৱৰ কাৰণে মই কিছু ব্লেড উলিয়াই আপোনালোকৰ পৰা আজি বিদায় মাগিম। কাৰণ ইয়াৰ পৰা মই যাম মায়াঙত এটা যাদু প্ৰগ্ৰেম আছে। তাৰ মায়াঙৰ মানুহখিনিয়ে মোক কৈছিলে যে আপুনি মায়াঙৰ পৰা যাদু শিকি গৈছে, কিন্তু আমাৰ মায়াঙত যিবোৰ মানুহে যাদু শিকাইছিলে, যিবোৰ উস্তাদ আছিলে, গুৰু আছিলে, তেওঁলোকৰ মৃত্যু হৈছে। তেওঁলোকৰ এতিয়া বংশ ভূণেত এজনো নাই। গতিকে আপুনি আমাৰ মায়াঙলৈ আহিব লাগে আৰু আমাক সেই যাদুবোৰ শিকাব লাগে, দেখুৱাব লাগে। আমি আপোনাৰ পৰা যাদু শিকিম এই বুলি মোক আমন্ত্ৰণ জনাইছে। মই এতিয়া আপোনালোকৰ ইয়াৰ পৰাই পোনে পোনে মই মায়াঙলৈ যাম। ঠিক আছে, নমস্কাৰ।